इउपिपिएलनि खौरां मेलखौ लानानै बिजाथाय खालामदों मुसलपुर ब्लक इउपिपिएलनिफ्राय बिबान एंगारनाय आफादगिरि कौशिक शर्मा बिथाङा। साननैसो सिगां इउपिपिएल दोलोखौ नागारनाय एमसिएलए राकेश ब्रह्मनि मुसलपुर ब्लकआव दायो इउपिपिएल गैलिया एबा इउपिपिएल दोलोआव खामानि मावग्रा मावथि गैलिया गासैबो खौसेयै बिबान एंगारबाय बुंनायखौ लानानै इउपिपिएल दोलोनि मावथिफोरा बरमायाव बानजायदों खौरां मेल। बिथांमोना खौरां मेलनि गेजेरजों मुसलपुर ब्लकआव इउपिपिएल दोलोआ दाबो गोख्रोङै दं, राकेश ब्रह्मनि बुंनाय बाथ्राया ओंथि गैया आरो इउपिपिएल दोलोआ मुसलपुर ब्लकआव फैबाय थानाय समाव गोख्रों महराव खामानि मावनो थांगासिनो दं होनना बाथ्रा बुङो। बेखौनो लानानै बिजाथाय खालामदों मुसलपुर ब्लक इउपिपिएलनिफ्राय बिबान एंगारनाय कौशिक शर्मा बिथाङा। थांनाय सानखालि मुसलपुर ब्लक इउपिपिएल दोलोआ बरमायाव खुंनाय खौरां मेलाव बाहागो लानाय सुबुंफोरा इउपिपिएल दोलोआव जेबो बिबान गैया, नाथाय बे खौरां मेलाव बाहागो लानायनि गेजेराव सानैल' इउपिपिएल दोलोनि बिबानगिरिफोर दंमोन आरो गुबुन गासैबो बरमा हाथाइनि मासुल खांग्रा दल गोजासो होननानै बिबुंथि खालामो कौशिक शर्मा बिथाङा। এইটো কথা একচুৱেলি ময়ো পাইছোঁ, নিউজটো নোপোৱা নহয়। যোৱা 1 জুন তাৰিখে আমি পদত্যাগ কৰিলোঁ মুছলপুৰ ব্লক হিচাপে। আমাৰ মুছলপুৰ ব্লকৰ অন্তৰ্গত যিমানখিনি আমাৰ চেণ্ট্ৰেল কমিটিৰ মেম্বাৰ আছিল, লগতে আমাৰ চেণ্ট্ৰেল কমিটিৰ দায়িত্বত থকা মানুহ আছিল মুছলপুৰ ব্লকৰ অন্তৰ্গত আৰু ডিষ্ট্ৰিক্ট কমিটিৰ আছিল, লগতে মুছলপুৰ ব্লকৰ অন্তৰ্গত 12টা প্ৰাইমাৰী আৰু আমাৰ 96 বুথ কমিটি, ওমেন চেল, ইউথ চেল, ফাৰ্মাৰ চেল, সকলোখিনি চেল আমি পদত্যাগ কৰিছিলোঁ। মই নিজে সভাপতি হৈ আছোঁ। আজি 2টা বছৰ ধৰি মই সভাপতিত্ব কৰিছোঁ। যোৱা BTC ইলেকশ্যনটোও মই মোৰ সভাপতিত্বতে আমি পাৰ কৰিলোঁ। এতিয়া মই জনাত কালি যিসকলে প্ৰেছ মিটটো দিলে তেওঁলোকে নিজকে হয়তো বা ইউপিপিএল বুলি ক'লে যে ইউপিপিএল আছে, বা তেওঁলোকে কৈছে যে ইউপিপিএল 0 হোৱা নাই, সেইদিনা তেওঁলোকে কিবা পদবীত আছে, কিন্তু আমি জনাততো তেওঁলোকৰ কোনো ধৰণৰ পদবী নাই ইউপিপিএলত। আৰু মই যিমান দূৰ দেখিছোঁ যোৱা সময়ত তেওঁলোকক ইউপিপিএলৰ যে কাৰ্যকাল কৰি আছিলোঁ, কাৰ্যকাল কৰাৰ সময়ত তেওঁলোকৰ নেতৃত্ব ইউপিপিএলৰ একো নাই। মই 2জন ব্যক্তিক চিনি পাইছোঁ ইউপিপিএল হিচাপে। এজন আছিল আমাৰ বৰমাৰে বিজয় চৌধুৰী, তেখেতৰ দায়িত্ব আছিল ইউপিপিএল, আৰু এজন আছিল আমাৰ ভূপেন বড়ো MLA, প্ৰাক্তন MLA, তেখেতৰ নমিনী হুছেইন আলী। এই 2জন ব্যক্তিক মই দেখিছোঁ, এই 2জন ব্যক্তিক মই চিনি পাইছোঁ, ইউপিপিএল হয় তেওঁলোকে, সঁচাকৈ হয়। কিন্তু বাকী যিকেইবোৰ কাষত আছিল এইখিনি মানুহক মই জনামতে তেওঁলোকে বৰমা বাজাৰত দলেহে কৰে। যোৱা সময়ত আমাৰ যেতিয়া চৰকাৰ আছিল, চৰকাৰ থকাৰ সময়ত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া ছাৰে বহুকেইটা বজাৰ, বৰমা বজাৰ হওক বা আমাৰ মেধা বজাৰ, এনেকৈ কিছু কৰ্মীক বা কিছু মানুহক মানে কাক দায়িত্ব দিছে ইমানখিনি মই গম নাপাওঁ। তেখেতে লৈছিলে বজাৰবিলাক, তেখেতৰে দায়িত্বত লৈছিল। এতিয়া তেওঁ হয়তো বা কাৰোবাক দায়িত্ব দিছিল নেকি। এতিয়া মই জনাত তেওঁলোকে বৰমা বজাৰত দলেহে, তাত বাহিৰে বেলেগতো আমাৰ ইউপিপিএল দলত তেওঁলোকক কোনো ধৰণৰ কাৰ্যকলাপ বা তেনেকুৱা কোনো এক্টিভিটিত বা কোনো পদবীত তেওঁলোক নাই। কাৰণ আমাৰ ব্লকৰ মই সভাপতি আছিলোঁ, বা যোৱা সময়ত আমাৰ প্ৰাক্তন সভাপতি আমাৰ মন্দিৰ ৰামচিয়াৰী আছিল, তেখেত আছিল, আৰু ইবেগে আমাৰ উপ সভাপতি আছিল ভূপেন বসুমতাৰী। মই যেতিয়া জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, জেনেৰেল ছেক্ৰেটাৰী আমাৰ ভূপেন বড়ো আছিল। আমি সকলোতো ৰিজাইন দিলোঁ। তো তেওঁলোকে কৈছে যে তেওঁলোক কিয় ব্লকৰ বা ইউথৰ আমাৰ আছিল, তেওঁলোক হয়তো বা আমাৰ কিছু কামৰ কাৰণে বেলেগ জেগাত গ'ল, বেলেগ দলত গুচি গৈছিল। যোৱা সময়ত যোৱা আমাৰ নতুনকৈ যিবিলাক চেল বনাইছোঁ, তো সকলোখিনি চেল আমি ৰিজাইন দিছোঁ, পদবী নাই ইউপিপিএলত। এতিয়া সেইটো কথাত আৰু কি ক'ম আৰু, কাৰণ ইউপিপিএল মুছলপুৰ সমষ্টিত ইউপিপিএল মানে হৈছে ৰাকেশ ব্ৰহ্ম। এইটো আজি আমি নহয় সকলোৱে জানে, ৰাকেশ ব্ৰহ্মৰ লগতে ইউপিপিএলটো জড়িত হৈ আছিল। কাৰণ ইউপিপিএলটো বজাই আছিল মুছলপুৰ সমষ্টিত ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া ছাৰে। তেওঁ যেতিয়া দল ত্যাগ কৰিছে, ইয়াত ইউপিপিএল বুলি কৰা মানুহটো কোনো নাই। আমাৰ যিখিনি ভোট আছে প্ৰায় 3000ৰ ওপৰত আমাৰ ৱৰ্কাৰ আছে, বা আমাৰ যিখিনি ভোটাৰ্ছ 24,000 ভোট আমি বিধানসভা BTC ইলেকশ্যনত পাইছিলোঁ। তো এই সকলোখিনি ৰাকেশ ব্ৰহ্ম হিচাপেহে ইয়াত ভোট দিয়ে, বা আমাৰ কৰ্মীখিনি ৰাকেশ ব্ৰহ্ম হিচাপে আছে। ইয়াতো ইউপিপিএল হিচাপে আছিল যদিও ৰাকেশ ব্ৰহ্মৰ লগতে জড়িত হৈ আছিল সকলোখিনি, যিমানখিনি আমাৰ চেল আছিল। এতিয়া তেওঁলোকৰ কথাবিলাকত মই তেওঁলোকক চিনি পোৱা নাই। তেওঁলোক ইউপিপিএলত কোনো ধৰণৰ দায়িত্বত তেওঁলোক নাই, আৰু তেওঁলোক নাছিলোঁ, কাৰণ মই নিজে সভাপতি আছোঁ, আমাৰ সকলো কমিটিৰ মানুহ আছে। তো তেওঁলোক সেই সময়ত ক'ৰ পৰা ইউপিপিএল হ'ল যোৱাকালি মইতো নাজানো। মই কৈছোঁ যে অকল 2জন ব্যক্তিকে মই চিনি পাইছোঁ, যে এজন বিজয় চৌধুৰী আছিল আৰু এজন হুছেইন আলী, তেওঁলোক আছিল। তেওঁলোক ইউপিপিএলত হয়, তেওঁলোকক মই জানো, বাকীখিনিক মই চিনি পোৱা নাই ইউপিপিএল হিচাপে। কাৰণ মুছলপুৰত ইউপিপিএল 0 হ'ব নেকি? হ'ব নহয়, হ'লে আমি সকলোতো পদত্যাগ কৰিলোৱে। বৰ্তমানতো মুছলপুৰত ইউপিপিএল কোনো নাই। 94টা বুথ, 12টা প্ৰাইমাৰী, আমাৰ ব্লকৰ প্ৰায় 75 এক্সিকিউটিভ বডিৰ লগত আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, সকলোখিনিতো আমি ৰিজাইন কৰিলোঁ। ওমেন ইউথ পেৰেণ্ট বডি, পেৰেণ্টৰ 31 জনীয়া, ইউথৰ 21 জনীয়া, ওমেন্সৰ 21 জনীয়া, আমি সকলো পদত্যাগ কৰি দিলোঁ। তো এতিয়াতো ইয়াত ইউপিপিএলৰ কোনো পদবীত থকা মানুহে নাই আজিৰ তাৰিখত। তাৰ লগতে মই আৰু এটা কথা ক'ম বুলি ভাবিছোঁ, কথাখিনি যে আমি তদন্ত কৰি আছোঁ। এই কথাখিনি যি হৈছে যোৱাকালি, সেইটো মই লোকেশ্যনত দেখিছোঁ যে তেওঁলোকে বৰমা বজাৰত দিছে, আৰু মই গম পাওঁ তেওঁলোকে বৰমা বজাৰত দলেহে আছিল। তো তেওঁলোকক কালি অলপ কিছু মানুহে তাৰমানে কি উকচাই দিয়া বুলি মই শুনিছোঁ। যেনেকৈ আমাৰ
মই জনাত এজন ব্যক্তি জড়িত হৈ আছে, আমাৰ এজন 99ৰ শিক্ষক হয় তেখেত। আমি অলপ খবৰ পাইছোঁ কথাখিনিত, তেওঁলোকে অলপ জড়িত হয়, তেওঁলোকক মানে কি অলপ উচতনি দিছে এই বজাৰৰ দলেখিনিক দি কিনে এই নিউজবিলাক দিছে যে তেওঁলোক UPPL হৈ আছে, জীয়াই আছে। কিন্তু তেনেকুৱা ক'ব গ'লে একো নাই, তেওঁলোক কোনো ধৰণৰ UPPL লগত জড়িত নহয়, মাত্ৰ দুজন ব্যক্তি জড়িত UPPL লগত আছিল মই জনাত।